নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলোৱে ভালে আছে কুশলে আছে পিছে মোৰহে মাতটোৰ অৱস্থা নাই আপোনালোকে বুজি পাবনে নাপাব এইটো সন্দেহ আছে একদম দেখিছেনে আৰু এই মই পূজাৰ ব্লগ দিব নোৱাৰিলোঁ এইটোৰ কাৰণেই নোৱাৰিলোঁ মাতটো একেবাৰে বহি থাকিলে নহয় এতিয়া আজি অকণমান মাতটো ওলাইছে সেইকাৰণে বোলো নাই এডিটিংটো কৰি লওঁ তথাপি মাতটো দেখিছেনে কেনেকুৱা হৈ গৈছে এয়া যে আমি গৈ আছোঁ এয়া ৰাতি আমাৰ একেবাৰে সন্মুখতে ঘৰৰ সন্মুখতে হয় পূজাখন তো নাযাওঁ বুলি ভাবি তেনেকৈ ৰাতি 9:30মান বজাত এনেই এপাক ওলাই আহিলোঁ তেতিয়ালৈকে মানুহ চানুহ নাই মানে ক'ত 9:30 10টামান বাজিলে চাগে তো তেনেকুৱা সেইখিনি সময়তে আমি ওলাই আহিছিলোঁ এনেই সেৱা এটা কৰি যাওঁ বুলি ৰাতিপুৱা শৰাই চৰাই দি গ'লোঁ যেতিয়া শৰাই চৰাই দি মোৰ মোবাইলটো লৈ যাব পাহৰি থাকিলোঁ ভিডিঅ' কৰা নহ'ল হাজবেণ্ডৰ মোবাইলেৰে ভিডিঅ' কৰিলে কিন্তু তেওঁৰ মোবাইলটো আকৌ ভাগতে নাপাওঁ ভিডিঅ'বোৰ মানে ল'বলৈকেও টাইম নাপাওঁ মানে তেওঁ নাথাকে যে ঘৰত সেইটো কাৰণে আৰু এয়া মণ্ডপটোত গৈ অকণমান সেৱা চেৱা কৰি আহিলোঁ আমি গোটেইকেইটাই এনেই গ'লোঁ আৰু ওলাই অলপ অকণমান দেৱী মাক ৰাতিপুৱা সেৱা জনাই আহিছোঁৱে তথাপি এবাৰ ওলাই যাব মন গ'ল আৰু তেনেকৈ গুচি গ'লোঁ গোটেইকেইটাই আৰু একেবাৰে সন্মুখতে যেতিয়া আৰু দেৱী মাটো ইমান মানে ধুনীয়া হৈছিলে এইবাৰ বহুত ভাল লাগিছিলে এইবাৰ কিবা পূজা যেন নালাগিলে মোৰ নাজানো কিয় মোৰ একদম এই ভাল নালাগিলে পূজা আৰু মানে ফটো উঠিব পূৰা ৰেডি হৈছে দে ফটো তুলি আৰু এনেকৈ আহি গ'লোঁ সেৱা চেৱা কৰি কিনে আহি কিনে ৰাস্তাত অকণমান থিয় হৈছোঁ আমাৰ সন্মুখতে গোটেইকেইটাই এনেই অকণমান থিয় হ'লোঁ আৰু এইটো নেক্সট দিনাখন ৰাতিপুৱা অষ্টমীৰ দিনাখন আমি পুষ্পাঞ্জলি ল'বলৈ গ'লোঁ পুষ্পাঞ্জলি ল'বলৈ যাওঁ দেখোঁ একেবাৰে মানুহ ভৰ্তি হৈ আছে তাৰপিছত আমি একদম আগৰ পিনে আহি কিনে একেবাৰে আগতে আহি গ'লোঁ আৰু আগত এয়া গোটেইকেইজনী আমি ইয়াৰ আমাৰ বদমাছ আৰু ডাঙৰ আৰু এনেকৈ একেবাৰে একদম আগত গ'লোঁ আৰু মই কি কৰিছোঁ শিং জোকাৰৰ দৰে মূৰটো চাইছোঁ আৰু মানে ঠিক ঠাক আছেনে নাই শিং মানে কি সৰুৱে যেনেকৈ শিং দুটা জোকাৰি দিয়ে ঠিক তেনেকৈ আৰু একদম সন্মুখত আমি গোটেইকেইটা বহি লৈছোঁ তেনেকৈ এইটো মাইনু বাৰ্বি আৰু এইটো আমাৰ ডাঙৰ বাবাৰ ফ্ৰেণ্ড হয় ক্লাছমেট হয় তাকো লগ পালে ই একেলগে বহি থাকিলে তাৰপিছত তেনেকৈ এয়া পুষ্পাঞ্জলি দিয়াৰ আগতে কিবাকিবি সেয়া কৰিলে তাৰপিছত পুষ্পাঞ্জলি ল'লোঁ বাৰু গোটেইকেইটাই আৰু ৰাতি অষ্টমীৰ দিনাখন ৰাতি আমি মা ডাঙৰ বাবা সৰু বাবু মই আমি কেইটা হাজবেণ্ড নাছিলে তো আমি তিনিওটাই VIP লৈ গ'লোঁ VIPত এয়া VIPৰ পূজাৰ দৃশ্য বহুত মানুহ হৈছিলে তাত বহুত মানুহ হয় ভাল লাগিলে চাই কিনে এই আৰু যি নহওক এনেকৈ অকণমান চালোঁ আৰু ইহঁতে এনেকৈ আৰু মায়ে যে এই কাপোৰযোৰ নিপিন্ধে মানে এইযোৰ নীলা কাপোৰযোৰ সেউজীয়া নীলা কৈছোঁ সেউজীয়া কাপোৰযোৰ মায়ে নিপিন্ধে একদম মই জোৰ কৰি পিন্ধাইছোঁ মায়ে কয় ভাল নালাগে একদম মানে দেউতা ঢুকোৱাৰ পৰা মায়ে বগা কাপোৰ মানে বেছি ভাল একেই আৰু পিন্ধিব পাৰি দিয়কচোন এইবোৰ ইমান বাচি থাকিবলৈকে লাগে এইটো নিজৰ মন তেনেকৈ তো মই পিন্ধাই কিনে আৰু ইয়াৰ নামৰ দৃশ্য দেই অকণমান শুনিব নেকি আৰু এয়া একেবাৰে বিজয় দশমীৰ দিনাখন আৰু সেইদিনাখন মন্দিৰত গ'লোঁ কিন্তু চাবচোন মোৰ ইমান বেছি দেৰি হৈ গ'ল আৰু একমাত্ৰ হাজবেণ্ডৰ কাৰণে তেওঁ কৈছে ৰ'ব মই আহি আছোঁ একেলগে যাম আৰু যেতিয়া ৰখি মই তাৰপিছত তেওঁতো নাহিলে
মানে ইমান বেছি দেৰি কৰিলে তেওঁ কামত কিবা এটা কামত ব্যস্ত আছিলে তো সেইটো কাৰণে তেওঁ আহিব নোৱাৰিলে কিন্তু মোকো ৰখাই থৈ দিলে যাম বুলি একেলগে তো মই গৈ পাওঁতে ইমান বেছি দেৰি হ'ল মই একোৱেই নাপালোঁ সেন্দুৰ চেন্দুৰ হেৰি কৰা খেলা মই একোৱেই নাপালোঁ লাষ্টত গৈ সেৱাভাগ কৰিব পাৰিলোঁ পিছে তাৰপিছত সেয়া হয় ন অপৰাজিতা পূজা হয় ন অপৰাজিতা পূজাৰ যিটো হালধীয়া কাপোৰ দিয়া হয় সেই কাপোৰটোও পালোঁ তেনেকৈ পূজা তূজা কৰিলোঁ কৰি মাক যেতিয়া বিদায় দিয়া হয় ন সেই বিদায় দিয়া মুহূৰ্তখিনি পালোঁ বহুত বেছি ভাল লাগে এয়া মাক বিদায় দিব ওলাইছে দেই একদম ওজাপালি দেখিছেনে ওজাপালি প্ৰত্যেকবাৰে এনেকুৱা কৰে আমাৰ ইয়াতে যেতিয়া বিদায় দিয়া হয় ওজাপালি মাতা হয় আৰু সকলোৱে দৌৰিছে দেখিছেনে এতিয়া মাক চাউল ছিটাই পূজা তূজা কৰি কিনে তেনেকৈ হেৰি কৰা হ'ব